खुलुमबाय जायफोर बिथांमोना बिक्रम दैमारि बिथांनि बुंनाय भिडिअफोरखौ नुवाखै नोंथांमोना जाहाथे जोबजासिम नायनानै बुजिनानै लानो हागोन। दिनै आङो एसे बेस्थ'बो दङ लोगोफोर आङो दाबसे जायगायाव थांनो ओंखारदों दायो आङो गुवाहाटी आइएसबिटि एबा बालाजी होननायावसो दंफैयो दा नोंथांमोनजों आङो दिनै एबा गाबोननि गेजेराव भिडिअफोर लाबोनो हाया जानो हागौ नेटनि प्रब्लेम जाहैयो बे आं थांगोन जायगायाव बेखायनो आं नोंथांमोनखौ रिकुवेस्ट खालामहरखाबाय आरो नोंथांमोननाव निमाहा बिहरखानाय जाबाय जाहाथे बेजों लोगोसे बिक्रम दैमारिया जोंहा फैबाय थानाय एमपि बिसायख'थिनि सोमोन्दै माखासे प्रमद बर' सारनि एबा बिटिआर सरकार इउपिपिएल सरकार फैनायनि उनाव गोबां बिटिआर हालामाव बा बिटिआर ओनसोलाव खामानि दामानि जब्द जादों एबा खामानि दामानिखौ प्रमद बर'आनो मोनसे आसाम सरकारनो एबा बिजेपि सरकारनो लेटार हरनायनि गेजेरजों गासिबो खामानि दामानिखौ जब्द खालामना दोनदों होननानै बिक्रम दैमारि बिथाङा खौरां बिजोंनि गेजेरजों फोसावदों। नोंथांमोना जायफोर नुदों एबा जायफोर नुवाखै थेवब्लाबो गासिबो नायलांगोन एबा गोसो होनानै मोजाङै खोनासंनानै लागोन एबा बुजिनानै नोंथांमोना कमेन्ट सेक्सननि गेजेराव फोरमायहरनो हागोन होननानै आं निस्सय आसा खालामदों। अब्ला लोगोफोर जाहाथे दिनैनि भिडिअखौ आङो बांद्राय देरि खालामाजासे नोंथांमोना दिनै भिडिअखौ जोबजासिम नायनानै लागोन होननानै आं आसा थाबाय आरो जायफोर बिथांमोना सोरबाफोर आंनि चेनेलाव गोदानै फैदोंब्ला अननानै चेनेलखौ साबस्क्राइब खालामना होदो लोगोसे खाथियाव थानाय बेल आइकनखौ दाबायना लादो आरो नोंथांमोना मोजां मोनोब्ला दिनैनि भिडिअखौ शेयार खालामनो हागोन होननानै आं आसा खालामो। थेंक इउ এই দুইজনমান মানুহ মই থেংক ইউ দিলোঁ কিন্তু এই কোৱা মানুহজন বা মালটো বা পাইছে নে পোৱা নাই লিখা আছে ৰিগাৰ্ডিং ডিছকণ্টিনিউ দ্য প্ৰজেক্ট দ্য প্ৰজেক্ট আণ্ডাৰ ফিফ্থ ফাইনেন্স কমিশ্যন ৰাইজৰ আগত দেখাই দিলে ইয়াৰ ক্ৰিমিনেল কোড যোৱাকালি মই এইখন বিচিডিচি অফিসক লৈ নিউজ কৰা দেখা পাইছিল আজি ইয়াৰ উত্তৰটো দিবলৈ বহুত ভাল পাম কাৰণ যেটো উত্তৰ দিম এই উত্তৰৰ ৰিএকশন বহুত ভাল হ'ব ভালে কৰিছে যে সকলে ইয়াতে আহি এইখন আধৰা কাম ৰাইজৰ আগত দেখাই দিলে ইয়াৰ ক্ৰিমিনেল কোন আৰু কোনে এইটো আধৰা কৰি ৰাখিছে ইয়াৰ উত্তৰটো মই ৰাইজৰ আগত দিবই লাগিব বহুত ভালকে উত্তৰ দিবলৈ কাৰণে সুযোগ পালো তেখেতসকলে কৈছে এইখন ঘৰ বিচিডিচি ইমান সুন্দৰ ঘৰ বনাই আছিল কিন্তু আচানক কিয় স্তব্ধ হ'ল ইয়াৰ কাৰণটো কোন বিক্ৰম दैमारि এইখন ঘৰ কিয় বনাব পৰা নাই কিয় স্তব্ধ কৰিল কিয় কৰাপচন কৰিল পইচা উলাই ফলে নিশ্চয় এই কামটো কৰা নাই বুলি তেখেতসকলে মিডিয়াৰ আগত কৈছে এতিয়া ইয়াৰ উত্তৰটো হ'ল এইখন ঘৰ কিয় হোৱা নাই ইমান ধুনিয়া ঘৰ বনাই থকা কাম প্ৰগ্ৰেছ হৈ থকাটো কোনে স্তব্ধ কৰিলে এতিয়া ৰাইজে শুনক যোৱা 2021 চনৰ 20 ছেপ্টেম্বৰ আপোনালোকৰ মিডিয়াৰ আগত মই দি দিম 20 ছেপ্টেম্বৰত প্ৰমোদ বড়ো চৰকাৰে এখন চিঠি প্ৰেৰণ কৰে সকলো গোটেই যিমানখিনি ব্লক আছে যিমানখিনি অফিচ আছে এনেকুৱা চিঠি পঠালে যে ফিফ্থ ফাইনেন্সৰ যিমানখিনি কাম কৰা আছে নকৰিলেও আৰু কৰি থাকিলেও আণ্ডাৰ প্ৰগ্ৰেছ হ'লেও গোটেই কাম স্তব্ধ কৰিব লাগে বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই এইখন ষ্টেপ প্ৰগ্ৰেছ কৰিছে ইয়াতে লিখা আছে ৰিগাৰ্ডিং ডিছকণ্টিনিউ দ্য প্ৰজেক্ট আণ্ডাৰ ফিফ্থ ফাইনেন্স কমিশ্যন এইখন ঘৰ বনাই আছিলোঁ আমি কিন্তু এই বনাই থকা ঘৰটো প্ৰমোদ বড়ো ডাঙৰীয়াই স্তব্ধ কৰিব লাগে বুলি চিঠি প্ৰেৰণ কৰিছে এই কাগজে যেটো কৈছে মই হিটোৱে কম বনাই ফলে ক'ব নোৱাৰো ডাইলগ বাজি দিব নোৱাৰে এতিয়া যিবিলাকে ইয়াতে আহি নিউজ কৰিছিলে তেখেতসকলে এই ইউপিপিএলৰ লিডাৰবিলাকক সুধিব পাৰিবনে এইখন ঘৰ বনাই থকা ঘৰক কিয় স্তব্ধ কৰিলে কিয় আপুনি চিঠি প্ৰেৰণ কৰিলে যে ব্লক বিলাকত ডিআৰডি বিলাকত সিএসডি বিলাকত কিয় চিঠি প্ৰেৰণ কৰিলে যে এইখন ঘৰ কিয় স্তব্ধ কৰিব লাগে বুলি কিয় চিঠি পঠাইছে এই ৰাইজৰ না প্ৰমোদ বড়োৰ না হাগ্ৰামা মহিলাৰ এইখনটো ৰাইজৰে সম্পত্তি আছিল কিন্তু ৰাইজে বিচাৰিছে এই ঘৰটো হওক যিবিলাকে ইয়াতে নিউজ বনাব আহিছিল তেখেতসকলো ভাবিছে যে এই ঘৰখন হওক কিন্তু এই ঘৰখন স্তব্ধ কৰা ব্যক্তিজন প্ৰমোদ বড়ো এতিয়া এই মানুহবিলাকে সুধিব পাৰিবনে প্ৰমোদ বড়ো ডাঙৰীয়াক যে এইখন ঘৰ কিয় স্তব্ধ কৰিব লাগে আপুনি এটো ৰাইজৰে সম্পত্তি আছিল
ইয়াতে পইচা ধৰা আছিল 1 পইচা আজিলৈকে আমি পোৱা নাই এই যিবিলাকে ইয়াতে নিউজ বনাইছে তেখেতসকলে হিচাপ দিব পাৰিব না মোক মই যে পইচা লৈছে আৰু তেখেতসকলে মই ডিফেমেশ্যন কেছ দিলে তেখেতসকলে যুঁজিব পাৰিব না প্ৰমাণ দিব পাৰিব না তেখেতসকলে এই যে যোনে ভিডিঅ' কৰিছে হা কাৰোবাৰ পৰা লাখ টকা আনি ফালে মই বিক্ৰমৰ এগেইনষ্টত নিউজ বনাম আপুনি কিমান পইচা দিব নিশ্চয় কাৰোবাৰ আগত কৈছে এই কোৱা মানুহজন কিমান পাইছে মই নাজানো ভিডিঅ' কৰা মানুহজন কিমান পাইছে মই নাজানো মই এইবোৰ কথা গোটেই ক'লে আপোনালোকে দুখ লাগিব কিন্তু চাওক এবাৰে এই কাগজটো মই দি যাম ইউপিপিএলৰ কোনোবা নেতায়ে এই গাঁৱৰ যদি ইলেকশ্যনৰ মাজত আহে ইলেকশ্যনৰ কথা ক'বলৈ আহে এইখন ঘৰ কিয় স্তব্ধ কৰিব লাগে বুলি প্ৰমোদ বৰক আৰু প্ৰমোদ বৰৰ সদস্যবিলাক আপোনালোকে ক'ব লাগিব এতিয়া মজা হৈছে না এই ঘৰখন কোনে স্তব্ধ কৰিছে দুইটা লেটাৰ পঠাইছে এইখন আৰু এইখন আপোনালোকৰ মাজত এই লেটাৰটো মই দিছোঁ বড়ো ভাষাত এনেকুৱা কোৱা আছে सिखावखौ होसोनायाव सैतानखौ लोगो मोननाय माने सुरक বিচাৰিছিলোঁ কিন্তু सैतानহে লগ পালে এতিয়া মোক বিচাৰিছোঁ কিন্তু প্ৰমোদ বৰকহে লগ পালে ইয়াতে মোক ইয়াতে বিচাৰি আহিছিল তেখেতসকলে ৰাইজৰ আগত মোক সুধিবলৈ আহিছিল মোক ৰাইজৰ আগত আনিবলৈ তেখেতসকলে চেষ্টা কৰিছিল এতিয়া প্ৰমোদ বৰহে ৰাইজৰ আগত আহিব লাগিব এইখন চিঠি চাওক ৰাইজবিলাকে এইখন কথা ক'লো এতিয়া নতুনকৈ ভিচিডিচি বনাইছে ভালকে চাওক ভালকে বনাওক এই আমাৰ নজৰত আহি গ'ল এই ভাল হ'ব না নাই ইয়াৰ হিচাপ দিব লাগিব হা বেছি কথা নকওঁ ৰাইজে জানিল মাত্ৰ এইখন ঘৰ স্তব্ধ কৰা নাই হাজাৰটা কাম প্ৰমোদ বৰৱে উন্নয়ন স্তব্ধ কৰিছে এইখন লেটাৰ একটা লেটাৰ দি এতিয়া উন্নয়নৰ নমুনা না ব্ৰিটিছে ধ্বংস হোৱাৰ নমুনা বুজি পাইছে না এইখন চিঠি মই মিছা কথা ক'ব নোৱাৰো আন্টি হা এই কাকছে যিটো কৈছে সেইটোৱে কৈছোঁ মই বিৰাট সুযোগ পালোঁ যে এই ঘৰ ইয়াতে আহি ফালে নিউজ বনাব পোৱাৰ কাৰণে এই সুযোগ মই পোৱা নাছিলোঁ কিন্তু এই দুইজনমান মানুহে কি যে ক'ত পৰা আহি এনেকুৱা সুযোগ দিলে প্ৰমোদ বড়ো মিছলীয়া আৰু স্তব্ধ কৰা উন্নয়নৰ স্তব্ধ কৰা নমুনা আজি মই যুক্তি দি আপোনালোকক অৱগত কৰিব পাৰিলোঁ থেংক ইউ এই দুইজনমান মানুহ মই থেংক ইউ দিলোঁ কিন্তু এই কোৱা মানুহজন বা মালটো বা পাইছে নাই পোৱা নাই কোৰ্টত বা চেলেঞ্জ কৰিব পাৰিব না নাই তুমি সন্দেহ কৰিছোঁ মইতো ডিফেমেশ্যন কেছ দিমেই উপায় নাই কাৰণ বিল একটাও আজি আমি পোৱা নাই আৰু এইখন ঘৰ বনাব নালাগে বুলি চিঠি প্ৰেৰণ কৰিছে বাছ খেলা শেষ না থেংক ইউ